নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম DEE LPUPৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব লগতে ফাইনেল মেৰিট লিষ্টত কাট অফ কিমান কমিব গোটেইখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈ চাব প্ৰথমতে সকলোকে অভিনন্দন যিসকলৰ নাম ফাইনেল মেৰিট লিষ্টত প্ৰকাশ পাব আৰু যিসকলৰ নাম ফাইনেল মেৰিট লিষ্টত প্ৰকাশ পাব তেওঁলোকে অহা 25 মে তাৰিখে নিযুক্তি পত্ৰ পাব লগতে অহা 1 জুনৰ পৰা তেওঁলোকে চাকৰিত যোগদান কৰিব লাগিব এতিয়া গুৰুত্বপূৰ্ণ কথা হ'ল যে ফাইনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব লগতে কাট অফটো কিমান কমিব আজি হৈছে 23 মে যেহেতু 25 মে তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিব ইয়াৰ বাবে আমি ডাইৰেক্টলি ক'ব পাৰিম আজি ৰাতি 12টাৰ ভিতৰত ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পোৱাৰ খুব চান্স আছে যদি আজি কিবা কাৰণত যদি প্ৰকাশ নকৰে তেন্তে কালিটো 100% সিওৰ প্ৰকাশ পাব আৰু যেটো ফাইনেল মেৰিট লিষ্টত কাট অফ ইউপিৰ তুলনাত এলপিৰ কাট অফটো কমিব আৰু ম্যাক্সিমাম 1% লৈকে কাট অফ কমাৰ একেবাৰে চান্স আছে গতিকে কিছু মানে পইণ্টৰ কাৰণে যদি থাকি গৈছে তেওঁলোকৰ মানে খুব চান্স আছে এইবাৰ মেৰিট লিষ্টত তেওঁলোকৰ নামটো আহিব গতিকে আজিৰ ভিডিঅ' ইমানে ধন্যবাদ